এই দুখন কি দেখি গম পাইছেই চাগে, আমাৰ নামনি অসমৰ ফালে সপ্তি বুলি কয়। সকলোৰে পাকঘৰত থাকেই বাৰু। আপোনালোকৰ ইফালে কি বুলি কয়নো? আগৰ কেইখন পুৰণি হোৱাৰ আগতে মায়ে আকৌ নতুনকৈ বনাই থৈ দিয়ে। পিছে আজি পাকঘৰত আহি চাওঁ, দুপৰীয়া সাজৰ কাৰণে ঘৰৰে মুৰ্গী এটা কাটিছে। তেখেত আজি ঘৰত থকাৰ কাৰণে মাংসখিনি তেখেতে বনালে। মই ইমান ভালকৈ মাংস বনাব নাজানো বাৰু। বাকী মই আহি পেলাই জিকাখিনি ভাজিলোঁ। মাংসখিনি দেখি চাগে গম পাইছে, একদম কম জ্বলা আৰু মছলা ইউজ কৰিছে, কাৰণ মই মাইনাৰ কাৰণে জ্বলা আৰু মছলা খাব নোৱাৰোঁ। এনেও আমাৰ ঘৰত বাৰু জ্বলা আৰু মছলা নচলে। আৰু এতিয়া মই আপোনালোকক এখন ফেন দেখুৱাইছোঁ। এই ফেনখন মোক তেখেতে বিয়াৰ পিছতেই কিনি দিছে চুলি শুকাবৰ কাৰণে, কাৰণ ড্ৰায়াৰত চুলি শুকালে মোৰ মুখটো অলপ বিষাই যেন অনুভৱ হয়, কাৰণ ড্ৰায়াৰত গৰম বতাহ আহে যে। আৰু এইখন সৰু ফেনখন চাওকচোন কিমান মৰম লাগিছে। এই ফেনখনো আনিছে, দুখন ফেনে অনলাইনৰ পৰা অনা হয়। এই ফেনখন বহুত ধৰণে ইউজ কৰিব পাৰি। মই নেক্সট ভিডিঅ'ত ক'ম, কাৰণ 1 মিনিট হৈ গ'ল। তেন্তে আজিলৈ ইমানেই।